নমস্কাৰ আজি মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ শিশু বিষয়ক এটি বিশেষ ভিডিঅ'। কথাৰ দ্বাৰা শিশুসকলৰ কি বিকাশ হয় আৰু সাধু কথা কোৱাৰ প্ৰয়োজনীয়তা কিমান। মই এগৰাকী স্পেচিয়েল এডুকেটৰ আৰু চাইল্ড কাউন্সিলৰ হিচাপে আপোনালোকক কিছু কথা ক'বলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া প্ৰথম কথাটো হ'ল সাধু কথা। আচলতে সাধু কথা বুলি ক'লে সকলোৱে জানে, বিশেষ গতিকে শিশুসকল সাধু কথাৰ পৰা সাধাৰণতে বঞ্চিত হোৱা দেখিবলৈ পোৱা যায়। এই শিশুসকলে সাধু কথাৰ পৰা বঞ্চিত হোৱাৰ বাবে তেওঁলোকৰ কিন্তু বিকাশৰ ক্ষেত্ৰত ভালেকেইটা বিকাশৰ ক্ষেত্ৰত শিশুৰ আচলতে সমস্যাই দেখা দিয়ে। যেনেকুৱা আমি সদায় বিভিন্ন শিশু লগ পাওঁ আৰু বহুত অভিভাৱক বহুত পেৰেণ্টছে আহি আমাক কয় যে আমাৰ শিশুটিয়ে কথা নকয়, মানে কাৰো লগত আৰু যোগাযোগ তেনেকুৱা ধৰণৰ নকৰে, যদিও তেওঁলোকৰ অটিজিমৰ প্ৰব্লেম নাই বা ADHD নহয়, কিন্তু কথা নকয়। আচলতে খুব প্ৰয়োজনৰ ওপৰতহে কথা কয়, প্ৰয়োজনীয় ভিত্তিক, কিন্তু কথা নকয় বা মানুহে কিবা সুধিলেও উত্তৰটো ভালকৈ দিব নোৱাৰে, নকয়। আচলতে ইয়াৰ প্ৰধান কাৰণ হ'ল আমি সাধু কথাৰ কথাও ইয়াতে আনিব পাৰোঁ। এতিয়া সাধু কথাৰ এডভান্টেজ অৰ্থাৎ সাধু কথাৰ কি উপকাৰিতা আছে। সাধু কথাই শিশুৰ ভাষাৰ ষ্টক মানে ভাণ্ডাৰ বঢ়ায়, শব্দৰ ভাণ্ডাৰ বঢ়ায়, ভাষা সুন্দৰকৈ শুদ্ধ ৰূপত ক'ব পৰা হয় আৰু সাধু কথাই ল'ৰা ছোৱালীৰ এটেনশ্যন বঢ়ায়, মানে মনোযোগ বৃদ্ধি কৰে। আৰু সাধু কথাৰ পৰাই আচলতে কল্পনা কৰিব পাৰে নেদেখা কিছুমান বস্তুৰ কথাও, আৰু পৰৱৰ্তী সময়ত সেইসমূহ কথাই কিন্তু ছাত্ৰ ছাত্ৰীক যথেষ্ট লাভৱান কৰে, কাৰণ কল্পনা শক্তি বৃদ্ধি পায়। আৰু কল্পনা শক্তি বৃদ্ধি পোৱাৰ লগে লগে আমি বহুত কিবা কল্পনা কৰিব পাৰোঁ। কাৰণ কিয়, আমি জীয়াই থাকিবলৈ, আমি বহুত কিবা কৰিবলৈ, আমি আশাবাদী হ'বলৈও আমাক কল্পনা শক্তিৰ প্ৰয়োজন আছে। আৰু তেনেকুৱা ধৰণৰ কৰিলে শিশুৱে আচলতে সাধুৰ পৰাই এইবোৰ শিকিব পাৰে, আৰু সাধুৰ পৰাই শিশুৱে সম্বন্ধ শিকিব পাৰে, সন্মান শিকিব পাৰে, সংস্কাৰো শিকিব পাৰে সাধুৰ পৰাই। কেনেকুৱা ধৰণৰ, এতিয়া বহুত অভিভাৱকে আমাৰ ওচৰত আহি পেলাই কয় যে আমি সাধু ক'ব নাজানো, কি কৰিম বাৰু এতিয়া। কিন্তু ইয়াত কোনো চিন্তা কৰিবলগীয়া একো নাই। সাধু বুলি ক'লে যে আপুনি বহুত ডাঙৰ ৰজা মহাৰজা বা বিভিন্ন ধৰণৰ পুৰণা কথা এইবোৰ ক'ব লাগিব বুলি কোনো কথা নাই। শিশু অৱস্থাত শিশুসকলৰ মগজু আচলতে অত্যন্ত চোকা হৈ থাকে, নহয় জানো। তেওঁলোকে যিকোনো কথা সহজে কেটচ কৰিব পাৰে, মানে আয়ত্ত কৰিব পাৰে, মগজুত সোমাই যায় তেওঁলোকৰ। গতিকে সেইখিনি পৰৱৰ্তী সময়ত কিন্তু যথেষ্ট কামত দিয়ে। গতিকে তেনেকুৱা ধৰণৰ শিশুসকলক যদি আমি সকলোৱে শিকাব পাৰোঁ, গতিকে আপুনি যিকোনো কথা যিকোনো সাধু আপুনি ক'ব পাৰে, সেয়া অলৌকিকো হ'ব পাৰে। কাৰণ সাধুৰ ক্ষেত্ৰত কেইটামান কথা আমি সকলোৱে জানো যে সাধুৰ ক্ষেত্ৰত হাতীয়েও কথা ক'ব পাৰে, মেকুৰীয়েও কথা ক'ব পাৰে। কিন্তু তাৰ অৰ্থ নহয় যে হাতী সঁচাকৈয়ে কথা কয় বা মেকুৰীয়ে সঁচাকৈয়ে কথা কয়। যেতিয়া ক্ৰমান্বয়ে শিশুটি ডাঙৰ হৈ যাব, তেওঁলোকে তেতিয়া বুজি পাব। কাৰণ আমি যদি এটা হাতীৰ বা আমি 5টা হাতীৰ যদি এটা কাহিনী ক'বলৈ যাওঁ, তেতিয়া হাতীৰ কথাবিলাক আমি ক'ব লাগিব যে ডাঙৰ হাতীটোৱে পোৱালিটোক ক'লে এনেকুৱা ধৰণে, সৰু হাতীটোৱে এইটো ক'লে এনেকুৱা ধৰণে। গতিকে হাতীয়েও আমাৰ সাধু কথাৰ মাজত কথা ক'ব পাৰে। যিকোনো জীৱ জন্তু হওক, চৰাই চিৰিকটি হওক, সকলোৱে আচলতে কথা ক'ব পাৰে সাধুত। যিকোনো সাধু আপুনি ক'ব পাৰে। আৰু বিশেষকৈ বহুত অভিভাৱকে কয় যে ভাত নাখায়, ভাত খোৱাৰ সময়ত আচলতে কেনেকুৱা ধৰণে খুৱাব পাৰি। গতিকে এতিয়া আপুনি যিকোনো সময়ত, যেতিয়া শিশুৱে সাধাৰণতে পঢ়িবলৈ ইচ্ছা নকৰে আৰু কিতাপখন দেখিলেই আচলতে আঁতৰি যায়, বহুত শিশু ভাবে এইবোৰ পঢ়া মানে কি আৰু একদম বৰিং টাইপৰ আৰু মানে ভয় লগা। গতিকে আপুনি কিতাপখন উলিয়াইও তাত কিতাপবিলাকত আচলতে টেক্সট বুকবিলাকত ধুনীয়া ছবি থাকে, নহয় জানো। সেই ছবিখিনি চাই পেলাই আপুনি এটা ধুনীয়া সাধু বনাব পাৰে। চাৰ্টখন বা সেই ছবিখিনিক
যদি আমি কনভাৰচেশ্যন চাৰ্ট বুলি ধৰি লওঁ মানে কথোপকথন চাৰ্ট বুলি ধৰি লওঁ তেতিয়াহ'লে তাৰ পৰা আমি শিশুক আচলতে বিভিন্ন জ্ঞান দিব পাৰোঁ গতিকে আৰু আপুনি বহি আছে শিশুটি ওচৰত আছে অকণমান আমনি কৰিছে তেতিয়া আপুনি কওক আহা আহা আমি সাধু শুনো বুলি আপুনি লৈ গ'ল বাহিৰলৈও যাব পাৰে চৰাই উৰি আহিলে চৰাই দেখি পেলাই আপুনি ধুনীয়াকৈ এটা সাধু বনাই ক'ব পাৰে যে চৰাই আহিলে চৰাই এতিয়া খাই দিব আমি ভাত খাবলৈ দিম এনেকুৱা ধৰণৰ সাধু বিভিন্ন ধৰণৰ তাৰমানে কি হ'ব আপোনাৰ শব্দ আপোনাৰ যিখিনি আপুনি বাক্য প্ৰয়োগ কৰিব সেইখিনি কিন্তু শিশুৱে শিকিব আৰু লগে লগে সাধু কোৱাৰ আচলতে কিছুমান ষ্টাইল আছে এটা ধৰণ আছে ছিষ্টেম আছে যেনেকুৱা ধৰণৰ আপুনি এটা সাধু ক'বলৈ যাওঁতে আপুনি যদি কয় যে এটা চৰাই আছিল এটা মেকুৰী আছিল মেকুৰীটোও খাই দিলে তাৰপিছত আহি গ'ল তাৰপিছত এনেকুৱা ধৰণৰ হ'ল তেনেকুৱা ধৰণে কৰিলে কিন্তু আপোনাৰ সাধুটো আচলতে মনোগ্ৰাহী নহ'ব আৰু শিশুৱে ভাল নাপাব গতিকে আপুনি সাধু কওঁতে আপোনাৰ এক্সপ্ৰেশ্যন কিন্তু লাগিব আপুনি ক'ব লাগিব যে এটা ধুনীয়া চৰাই আহিলে চোৱাচোন চোৱাটো এনেকৈ গছৰ পৰা এনেকৈ উৰি উৰি আহি গ'ল তাৰপিছত ইয়াত বাৰান্দাত আহি গ'ল আমাৰ বাৰান্দাত তাৰপিছত আমি কি কৰিম চৰাইটো যদি কালিলৈ আহে আমি সেইটো খাবলৈ দিম চৰাইটোক তাৰপিছত চৰাইটো এনেকুৱা ধৰণে মানে খুব এক্সপ্ৰেশ্যন আপুনি খুব এক্সপ্ৰেশ্যন দিব তেতিয়া অট'মেটিকেলি আপোনাৰ শিশুৱে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু সাধুটো শুনিব অট'মেটিকেলি আপুনি গম পাব যে শিশুৰ মনোযোগ বৃদ্ধি পাইছে আৰু আপোনাৰ কথাখিনি খুব সুন্দৰকৈ শুনিছে আৰু তেনেকুৱা ধৰণে আপুনি স্কুলৰ কিছুমান কাহিনী ক'ব পাৰে আৰু শিশুটিৰ সৰুকালৰ কিছুমান কথা আপুনি ধুনীয়াকৈ সাধুৰ নিচিনাকৈ ক'ব পাৰে ধৰক ক'ব যেতিয়া আমাৰ মাইনাটো সৰু আছিলে নহয় তুমি যেতিয়া এনেকুৱা সৰু আছিলা তেতিয়া কি কৰিছিলা জানা তুমি এইটো কৰিছিলা তুমি এনেকুৱা কৰিছিলা তুমি এনেকৈ কান্দিছিলা এনেকুৱা ধৰণৰ ধুনীয়াকৈ সজাই পেলাই আপুনি কথাখিনি ক'ব আৰু তাকে আমি আচলতে সাধু বুলি কওঁ আৰু সাধুৰ দ্বাৰা আপুনি গম পাব শিশুসকলৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰি আহিছে সাধু কথাই গতিকে আচলতে মাতৃভাষা বুলি কৈছোঁ যিটো মাতৃভাষা সেই ভাষাতে আপোনালোকে সাধুটো ক'ব পাৰে আৰু সাধুৰ পৰা আপুনি নিজেই গম পাব যে পৰৱৰ্তী সময়ত শিশুটি যিমানেই ডাঙৰ হৈ গৈ থাকিব আপোনাৰ সেই সমস্যাখিনি আপোনাৰ দূৰ হ'ব গতিকে সাধুৰ উপকাৰিতা ইমানখিনিয়ে যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আৰু পৰৱৰ্তী ভিডিঅ' দিলে আপোনালোকে চাই থাকিব পাৰিব মই আগৰকে স্পেচিয়েল এডুকেটৰ আৰু চাইল্ড কাউন্সিলৰ হিচাপে এইখিনি কথা আপোনালোকৰ সন্মুখত আগবঢ়ালোঁ গতিকে আজিলৈ নমস্কাৰ